লোকসংস্কৃতি যিকোনো এটা জাতিৰ স্বকীয় বৈশিষ্ট্যৰ লগতে জাতিৰ পৰিচয় বাহক। ইয়াৰ অবিহনে কোনো জাতিয়ে বিশ্ব দৰবাৰত নিজকে আত্মপ্ৰতিষ্ঠা কৰিবলৈ অক্ষম হোৱাৰ উপৰিও সংস্কৃতিসম্পন্ন অন্যান্য জাতিৰ দৰে প্ৰগতিৰ পথত আগবাঢ়িব নোৱাৰে। লোকবাদ্যৰ ক্ষেত্ৰখনত সমাজৰ বহুজনেই নিস্বাৰ্থভাৱে চৰ্চা তথা অনুশীলন কৰি অহাৰ লগতে সুৰক্ষাৰ দিশটোৰ লগতো জড়িত হৈ সাংস্কৃতিক উত্তৰণ তথা বিকাশত অৰিহণা আগবঢ়াই আহিছে। এই ক্ষেত্ৰত তেনে বহু খ্যাত অখ্যাত সাধক আমাৰ সমাজত বিদ্যমান। তেনে এজন নীৰৱ সাধক তথা প্ৰচাৰ বিমুখী ব্যক্তি হ'ল ডিব্ৰুগড় জিলাৰ চাবুৱাৰ মৰিচা গাঁৱৰ নিবাসী ৰাজকুমাৰ দাস। (1975) চনৰে পৰা ব্যক্তিগৰাকীয়ে নিৰলভাৱে অসমৰ অন্যতম মায়ামৰা বৈষ্ণৱ সমাজৰ দেৱবাদ্য মৃদংগৰ লগতে খোল, তাল আৰু বৰ ধেমালি নৃত্যৰে সহস্ৰজনক অলপুত কৰি আহিছে। আৰু তেখেতৰ সৈতে হোৱা বিশেষ এক সাক্ষাৎকাৰৰ কিছু দৃশ্যাংশ আমি এই মুহূৰ্তত আমাৰ দৰ্শকসকলক দেখাব বিচাৰিছোঁ। কিমান দিনৰ পৰা এনেধৰণৰ সংস্কৃতিৰ লগত আপুনি জড়িত? ধৰ্ম বোলা বস্তুটো আমাৰ মহাপুৰুষ গুৰুজনাই থৈ যোৱাৰ কাৰণে এতিয়া যিবিলাক ভকতসকলে এইবিলাক গায়ন বায়নৰ যোগেদি চলাইছিলে শিকিবলৈ আমাৰ ভকতসকলে শিকা যোৱা দেখি পানি মই 12 বছৰ পানী ভকতৰ গুৰিত শিকিবলৈ যোৱা। আপোনাৰ গুৰু কোন মৃদংগ সংস্কৃতিৰ? মৃদংগ সংস্কৃতি গায়ন বায়নৰ ওজা বালিয়া দাস আছিলে। বালিয়া দাসে শিকালে, তাতে শিকিবলৈ আমি সকলোজন যোৱা দেখি মই যাওঁ। গৈ পানি তাতে শিকি মানে এতিয়া মৃদং গায়ন বায়ন ওজা বালিয়া দাসে। আপোনাৰ গুৰু বালিয়া দাসে গুৰু। মায়ামৰা সংস্কৃতিৰ মৃদংগ বাদ্যৰ লগত আপুনি যি বাদ্যসমূহ আছে সেইসমূহক আপুনি তুলনা কৰিব নেকি? মৃদঙৰ লগততো সকলোখিনি জড়িত আছে। মৃদঙৰ চাপৰো বজাব পৰা হয় আৰু খোলৰ চাপৰো বজাব পৰা হয়। আকৌ হেৰিও নেগেৰা চাপৰো বজাব পৰা হয়, তাবালা চাপৰো বজাব পৰা হয়, হেৰি ঢোলৰ চাপৰো বজাব পাৰে। মৃদঙততো ওজাজনে সকলো বজাব পাৰে। সকলো বজোৱা সমৰ্থন কৰিব পাৰে যদি হেৰি হয়। আৰু গায়ন বায়নটো এনেকুৱা বস্তু মানে গুৰু আজ্ঞা নহ'লে, ভকতৰ নীতি নহ'লে মানে নিজৰ ইচ্ছামতে বজাব নোৱাৰে। যে বজাবলৈ কোৱা হ'লেহে বজাব পাৰে। আপুনি যিহেতু কৈছে যে আপুনি নেগেৰাৰ লগতো তুলনা কৰিব পাৰি, খোলৰ লগতো তুলনা কৰিব পাৰি, আৰু আপোনাৰ ওচৰত এইখিনি বিভিন্ন ধৰণৰ বস্তু ঢোল দেখিছোঁ, খোলো দেখিছোঁ। আপুনি ঢোল খোলৰ লগতো জড়িত নেকি? বজায় নেকি আপুনি? আগতে ঢোলো বজাইছিলোঁ, খোলো বজাইছিলোঁ আৰু হেৰিও বজাইছিলোঁ, নেগেৰাও বজাইছিলোঁ, তাবলাও বজাইছিলোঁ। এতিয়া আৰু 60-70 বছৰ বয়স হ'ল। এতিয়া ঢোলৰ এতিয়া গুৰু আসন কৰি ল'ৰাবিলাকক শিকাবলগীয়া হ'লে এতিয়া ঢোলটোৱে, খোলটোৱে আৰু এই তাবলা এইবিলাক এৰি পানি
এতিয়া মানে প্ৰকৃততে এতিয়া মৃদংটোকে নীতি হিচাপে ভকতৰ লগত মৃদংগৰ কেই প্ৰকাৰৰ চাপ থাকে ধৰি লওক কি থাকে আপুনি যদি অকণমান আমাৰ দৰ্শকসকলক বুজাই দিয়ে এতিয়া তোমালোকে যিটো কয় সেইটো মই বজাব পাৰিম আপুনি মই এতিয়া যদি মেলানৰ চাপৰ কয় মেলানৰ চাপৰো বজাই দেখুৱাম বৃন্দাপতি চাপৰ কয় বৃন্দাপতি চাপৰো বজাই দেখুৱাম পাঞ্জিকতা চাপৰ কয় পাঞ্জিকতাও বজাই দেখুৱাম এইবিলাক এখন এখন মান আৰু বৰ ধেমালি ক'লে বৰ ধেমালিও বজাই দেখুৱাব পাৰিম নাচ জয়ন্তী বজাবলৈ পালে নাচ জয়ন্তী বজাই আপোনাৰ পৰা এই মুহূৰ্তত যদি আমি কিবা এটা শুনিব বিচাৰোঁ অকণমান বজাই দিওঁ ঠিক আছে মেলানৰ প্ৰথমতে মই মেলান মাহ 8খন মানৰ ভিতৰত 8খনৰ মই 8টা চাপৰ বজাই দেখুৱাইছোঁ ঠিক আছে দেই প্ৰথমতে গুৰু নীতি নীতি মাধ্যমে মেলানখনেই মুকলি কৰে এটা চাপৰ মই বজাই দেখুৱাইছোঁ হয় মেলানখন এই 9টা ঘাটে মেলানখন শেষ কৰিব তাৰপিছত এইখন মেলানৰ 1 নম্বৰ চাপৰ তাৰপিছত বৃন্দাপতি যদি বাবলৈ কয় যে বৃন্দাপতি যদি বাবলৈ ক'লে যে বৃন্দাপতি জুইব হয় তেতিয়া যদি বৰ ধেমালি গাব লাগিব হয় তেতিয়া বৰ ধেমালি গাব এই ধৰণে হয় তাৰপিছত যদি পাঞ্জিকতা বাবলৈ কয় ভকতৰ বাইগমতে তেতিয়া পাঞ্জিকতা ধৰে তাৰপিছত যদি ভকতৰ গায়কমতে গুৰুসকলৰ আইতামতে যদি কয় নহয় নাচ জয়ন্তীখনে বজাব লাগে সেই বুলি ক'লে নাচ জয়ন্তী পঢ়ি যায় এনেকৈ যায় নাচ জয়ন্তী এনেকৈ 9টা ঘাট মাৰি এই
এইখন প্ৰথমতে এনেকৈ নাজনী পিছুৱে। আৰু আপুনি আপোনাৰ গুৰু কোন সত্ৰৰ? সত্ৰৰ গুৰু মোৰ কৃষ্ণানন্দ গুৰু। কৃষ্ণানন্দ গুৰু দেৱ। কৃষ্ণানন্দ গুৰু কৃষ্ণানন্দ। কোন সত্ৰ আপোনাৰ? আলহী সত্ৰ? আলহী মৰিচা সত্ৰ। আলহী মৰিচা সত্ৰ। মৰিচা সত্ৰ। সত্ৰৰ জীয়াই ৰাখিবৰ কাৰণে আৰু সকলো ৰাইজে শিকিবৰ কাৰণে সত্ৰত গায়ন যোগাৰ কৰি আলহী সত্ৰত ওজা হিচাপে গুৰু হিচাপে অধমেই। মৃদংগ বাদ্যটো আপোনাৰ অসমৰ যিহেতু থলুৱা বাদ্য, এই বাদ্য ভাৰতৰ বিভিন্ন ৰাজ্যত আপুনি লৈ যোৱাৰ কিবা পদক্ষেপ লৈছে বা ভাৰতৰ বাহিৰতো লৈ যোৱাৰ কিবা পদক্ষেপ আপুনি লৈছে নেকি? মৃদংগ বাদ্য বজাবৰ কাৰণেতো ৰাইজত সকলোকে নিমন্ত্ৰণ কৰিলে আমি যাবৰ কাৰণে আশা বাঞ্ছা কৰি থাকোঁৱেই। এতিয়া এইবাৰ নতুনকৈ দিল্লীলৈ যাবৰ কাৰণে নিমন্ত্ৰণ এটা পাইছোঁ। ভগৱানে যদি সুকলমে পঠিয়াই আশা কৰোঁ যাম বুলি ভাবিছোঁ। হয়। আৰু আমাৰ এই মৃদংগ বাদ্যটো সমূহ ৰাইজ দেশত প্ৰচাৰ হোৱাটোৱেই আমি চিন্তা চৰ্চা কৰোঁ। হয়। আমি যিহেতু আপোনাৰ কাষত ঢোলো দেখিছোঁ, খোল দেখিছোঁ, তাল দেখিছোঁ, আপুনি যদি খোলটো অকণমান এই মুহূৰ্তত আমাৰ দৰ্শকসকলৰ কাৰণে বাই দিয়ে। আপোনালোকৰ আজ্ঞালৈ বজাই দেখুৱাম বাৰু। তাল দেখিছোঁ, এখন কি তাল বুলি কয়? এখন ভোৰতাল বুলি কয়। ভোৰতাল। আৰু তাল কি থাকে বাৰু? পাতিতাল থাকে, ভোৰতালে থাকে। ভোৰতাল থাকে। ঠিক, এখন যদি আপুনি অকণমান বজাই দিয়ে। গীত গামনে? হয়, আপুনি বজাই দিয়ক অকণমান। বিহু খুব ধুনীয়াকৈ গায়। এই মুহূৰ্তত যদি আমাৰ দৰ্শকসকলৰ কাৰণে আপুনি অকণমান বিহু গাই দিয়ে। বিহু এতিয়া আগত যেতিয়া বিহু আছিলে, আমি বিহুৱা হিচাপে বিহু বহুত জেগাতে কৰিলোঁ। হয়। এতিয়া যেতিয়া আমাৰ গুৰুৱে যেতিয়া আশ্ৰয় লয়, হয়, আশ্ৰয় লোৱাত আমাৰ ভকতসকলে আৰু নামসকলে বিহুলৈ বৰকৈ নেযায় বুলি পানি এতিয়া সৰু ল'ৰাবোৰ আমাৰ লগৰ হেৰি হ'ল বুলি পানি আমি নেযাওঁ। আমি ভকতৰ লগতে কৰোঁ। যদি আগৰ যিটো পুৰণা বিহু, এই বিহুটোকে বাৰু মই ভগৱন্ত সুৰে এবাৰ আপোনালোকক শুনাই দিছোঁ। ঠিক দিনত বন্দী হ'লে